যদি কালি পানী নাহে কি কৰা যায় গেছ কি কৰা যায় ইয়াতে এইটো আপুনিহে জানে দাদা আমি কি জানে সকলোকে স্বাগতম জনাইছো পুনৰবাৰ আৰু বহুত দিন পিছত মই ভিডিঅ' আজি এটি সৰু ভিডিঅ' লৈ আহিছোঁ ইমান দিন ভিডিঅ' দিয়া নাছিলোঁ আপোনালোক কিছুমানে প্ৰশ্ন কৰিছিল যে মই ভিডিঅ' দিয়া বন্ধ কৰি ল'লোঁ নে ধৰ্মিতাই গিভ আপ কৰিলে এনেকৈ বহুতো কুৱেশ্যন কৰি আছিল আৰু আচলতে মই গিভ আপ কৰা নাই মই কেইদিনমানৰ কাৰণেহে স্থগিত ৰাখিছিল যিহেতু 5th চেমৰ এক্সাম দি পিনে উঠিয়ে আৰু কেইমাহমান পিছত মানে প্ৰিপেৰেশ্যন কৰিবই পৰা নাই 6th চেমৰ কাৰণে আৰু সেইবাবে মই ভাবিলোঁ কেইদিনমানৰ কাৰণে স্থগিত ৰাখোঁ আৰু এতিয়া ফাইনেল ইয়াৰ এক্সাম ফাইনেল চেমৰ আমাৰ এক্সাম শেষ হৈ গ'ল আৰু সেয়ে নতুনকৈ ভিডিঅ' এটা লৈ আহিছোঁ আৰু আশা কৰোঁ আপোনালোকে আগৰ নিচিনাকৈ পুনৰ আঁকোৱালি ল'ব আৰু যি কি নহওক বহুত বকিলেও আচলতে মই গিভ আপ কৰা নাই আৰু এইখিনি কথা জনালোঁ নতুন এটা ভিডিঅ' লৈ আহিছোঁ আৰু দেৰি নকৰি ভিডিঅ'টো আৰম্ভ তো নমস্কাৰ বন্ধুসকল কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আশা কৰোঁ সকলোৱে ভালে আছে মই ভালে আছোঁ কিন্তু এক্সামৰ পৰা উঠি পিনে অকণমান বেমাৰ হ'ল মানে চৰ্দি হ'ল আৰু সেইকাৰণে চাগে ভইচটো অকণমান বেলেগ আহি আছে আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ সৰুকৈ আপোনালোকক দেখাবৰ কাৰণে আমাৰ গাঁৱত মানে ভেকুলীৰ বিয়া আপোনালোকে জানে ইমান গৰম মানে ইমান ৰ'দ আৰু পানীয়ে নাই এইবাৰতো খেতি কৰিবই পৰা নাই আমাৰ ফালে ইমান মানে ৰ'দ আমাৰ ফালে বুলি কথা নাই সকলোৰে ফালে ৰ'দ বুলি শুনি আছোঁ আৰু পানীৰ বহুত অভাৱ হৈছে খেতি বাতিৰখিনি লৈহে প্ৰব্লেম হৈ আছে তাৰ কাৰণে গঞা ৰাইজে মিলি মানে ভেকুলীৰ বিয়া দিছে আৰু তাৰে কিছু দৃশ্য আপোনালোকৰ আগত অকণমানকৈ দেখাওঁ আপোনালোকে চাওক আৰু বহু ঠাইত মানে বহু জেগাত মানে ভেকুলীৰ বিয়া দি আছে বুলি শুনি আছোঁ আৰু এতিয়া এইটো লোকবিশ্বাস সঁচাকৈ হয়নে নহয় নাজানো ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু বহুদিন পিছত মুন্দাৰ পেক শুনা পাব লাষ্ট পৰ্যায়লৈকে সিও আছিল তো দেৰি নকৰি কোনো ভিডিঅ'টো নাই মঞ্চতে উপস্থিত আছে বেঙৰ বৈৰাতি क्या बोल रही है अक्कल है যদি কালি পানী নাহে কি কৰা যায় গেছ কি কৰা যায় ইয়াতে এইটো আপুনিহে জানে দাদা আমি কি জানে পানী নাহিলে আমিতো আন্দোলন কৰিব বাধ্য হ'ব লাগিব আৰু ইমান দিব লাগিব ইয়াতে হয়নে নাই বিয়া শেষ হ'ল যদি ভিডিঅ'টো ভাল